Hello friends, welcome back to my YouTube channel NK Day আর Vlogs. তো আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো মই। বন্ধুসকল চাব পাৰে বতৰ ইমানে বেয়া মানে বৰষুণ জাক নেৰাই হৈছে। তো ব্লগ বনাবৰ কাৰণে অসুবিধা হৈছে তো উপায়টো নাই আৰু ক'তো যাব পৰা নাই। তো দেখাই আছো আমাৰ মানে অৱস্থা কেনেকুৱা হৈছে দলঙৰ। তো এই আৰু তো দেখাই আছো চাই থাকক। চাব পাৰে দলঙৰ ইমান অৱস্থা মানে ঠিক নহয়, এইবিলাক মাটিগিলা চাইডৰ মাটিগিলা পানীয়ে লৈ যাই আছে। তো দেই আর তাৰমানে এতিয়াতো পানী বেছি নাই বাৰু। তো নদী দলঙৰ মানে এনেকুৱা অৱস্থা হৈ গৈছে। তো দেখাই আছো চবখিনি মানে একদম মানে শোচনীয় অৱস্থা বুলি ক'ব পাৰি আৰু মোটামুটি তাৰমানে এইটো চাইডে পানী বেছি হ'লে ন এই ৰাস্তা যেটো মানে ৰাস্তাটো আছে চাইডৰ এই মানে দীঘলে মাটিটো লৈ যায় অলপতে নিছিলে। তো সেই ভিডিঅ'টো বনোৱা নহ'ল। তো দেখাই আছো পানী আছে, পৰ্যাপ্ত পৰিমাণৰ পানী আছে, দেখা চাব পাৰে বহুত পানী আছে মোটামুটি। তো এনেকুৱা মানে বান ভালকে দিলে কথা নাই, কিন্তু ভালকে নিদিয়াৰ ফলত তাৰমানে এনেকুৱা অৱস্থা হৈ যায়। তো মানুহখিনি বহুত প্ৰব্লেম হৈ যায় ন দলংটো গ'লে। তো এতিয়া চাব পাৰে একদম মানে এইখিনি বস্তু একদম সৰু হৈ গৈছে, এইফালে দুইফালে পৰা খান্দি লৈ গৈছে। চাওক মানে এনেকুৱা অৱস্থা হৈ যায় দুই চাইডৰ পৰা যেতিয়া তাৰমানে মাটিটো লৈ যায় না লাৱৰ চাং যেনেকুৱা আছে তেনেকুৱা হৈ যায়। তো চাব পাৰে পানী মানে এতিয়া বৰ বেছি নাই বাৰু। তো দেখাইছো চাব পাৰে নদীটো গোটেইখিনি দেখাইছো বাৰু মই। তো দেখাইছো আৰু ক'ত কি হয় ক'ত কি নহয় মানে বহুত পানী আছে। তো দলঙৰ ইটো মূৰতো মানে পাৰটো কিবা এটা হৈছে, তো মই পোৱা নাই বাৰু, কিন্তু মানে মাজতে এটা প্ৰব্লেম হৈ গ'ল। চ' সেই প্ৰব্লেমটো এনেকুৱা যে মোৰ বাইকৰ পিছৰ চকাটোত অলপ পাম্পটো কমি গ'ল। চ' তাৰ কাৰণে অলপ চাই ল'লোঁ। তো চাইছোঁ যাব পাৰিম বাৰু, বেলেগত দি ল'ম। কি হৈ আছে নাজানো মোৰ লগত এইবোৰ। পিছফালৰ চকাটো বেছিহে প্ৰব্লেম দিয়ে, আগৰ চকাটো কিন্তু ইমান টেনশ্যন নাই। কিহৰ কাৰণে বা এনেকুৱা হৈ থাকে, চ' ভালকৈ দেখাই ল'ব লাগিব। তো মাজে মাজে দি আছে, চ' মই অলপ ৰৈ লৈছোঁ ন। তো দেই আৰু চাই থাকক, বহুত বৰষুণ দি আছে। তো চাব পাৰে ফ্ৰেণ্ডছ, মই বেয়াকৈ ভিজি গ'লোঁ। তো ফ্ৰেণ্ডছ এতিয়া মই খাই আছোঁ চাহ। দেই আৰু চাব পাৰে এতিয়া মই আহি মানে ঘৰত আহিলোঁ। চ' এইটো আমাৰ এনেকুৱা মানে দংটো দেখাইছোঁ। চ' ইয়াতো পানী বহুত পানী আছে বাৰু, এইটো নদী নহয় জাষ্ট অকল ইমান পানী মানে। চ' চাই থাকক, ইয়াতো আমাৰ ইয়াতো মানে দংটো যে আছে ন, সেইটোৱে বহুত পানী হৈছে ইয়াতো চাব পাৰে। তো দেই আৰু পানী মোটামুটি নদীৰ পানী সোমাই আহিছে আৰু। তো মাছ চাছো আহিব চাগে। তো এই ৰিজাল্টটো মানে এসপ্তাহমান পিছতহে পোৱা যাব, মাছ আহিছে নে নাই। তাৰমানে পানীটো অলপ কমিব লাগিব ন, তাৰপিছত গম পোৱা যাব। এতিয়া পানী বহুত আছে, চ' কেনেকৈ গম পাম মাছ আহিছে নে নাই। তো অলপ পানীটো কমিব লাগিব। তো দেখাম বাৰু, সেই ভিডিঅ'টো এক্সট্ৰাকৈ বনাই কিনে দেখাম। অকল চাব পাৰে এতিয়া তাৰমানে গধূলি হ'ব আৰু হোৱা নাই। চ' মানে এতিয়া বৰ্তমান এনেকুৱা এটা ভিউ আহি আছে। তো মানে ভাটিবেলা টাইমত আমাৰ মানে দলঙতে এইবোৰ মানুহ এনেকৈ জমা খায় আৰু অলপ মাছৰ কাৰণে কিবা আলোচনা কৰিছে নেকি। চ' আছে দুটামান মানুহ, চ' সুধি লওঁ অলপ। তো প্ৰমোদ দা আছে আমাৰ লগত। প্ৰমোদ দা, এনে কিবা কাম আছে ইয়াতে, এনে মাছৰ কিবা আলোচনা কৰি আছে, অলপ কৈ দিবি নেকি দুই এষাৰমান? আমি মাছৰে আলোচনা কৰোঁ। মাছ কেনেকৈ মাৰা যাব, বৰশীত মাৰিম নে লাঙিতে মাৰিম, সেইটোৰ কাৰণে অলপ চিন্তা কৰি ইয়াতে দলঙত ৰখি আছোঁ। লাঙি চাঙি পাতিছা নেকি ইয়াতে, অলপ জোৰত কবি? অঁ, লাঙি পাতা গেছি। এতিয়া মাছ পাওঁনে নাপাওঁ। বৰশীও পতা গেছি। বৰশী পতা গৈছে না, চাওঁ আৰু। তো দেই আৰু অলপ ৰৈ দিব ভাইটি। ক'ত গৈছিলা? ৰখচোন, ক'ত গৈছিলি? দোকানত কি আনিবি? কিবা আনিবা গৈছিলি নেকি? অঁ, তাৰমানে আজিকালি সৰু ল'ৰা ছোৱালীয়ে গুটকা চুটকা খাই, তাৰমানে এইগিলা নাখাবা দেই ভাইটি, এইগিলা বেয়া বস্তু। ইমানে আছিলে, যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে ন মোৰ চেনেলটোত, চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো দেই আৰু লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।